তো হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ অতি ভিডিঅ'লৈ। তো আজি মোৰ লগত আছে অংকুৰে মানে ড্ৰাইভিঙে। মই আজি তোমাৰ লগত আছোঁ না, সদায় তোমাৰ লগতে থাকোঁ দেখোন। হয় গাইছ, ই সদায় মোৰ লগতে থাকে। মানে কি আজি আমি এটা বেলেগ জেগাত যাই আছোঁ। বেলেগ জেগা মানে আমি হেৰিত যাই আছোঁ, মানে পাঠশালা নিত্যানন্দ যি আছে, তো তাতে যাই আছোঁ। মানে লগৰে দাদা এজন মানে কি তাতে দোকান এখন অপেনিং কৰিব। তো তাতেও মাতিলাক, তাকলৈকে যাওঁ। কিহৰ দোকান মানে চব দেখি আছোঁ আৰু অলপ কিবা কামো আছে। হাতে পাঠশালা তুমি একবাৰ তুমি আৰু য'তেই সোমাওঁ বুলি কোৱা তাতে সোমালে মোবাইল তেল ভৰাই দিছোঁ। গাইছ এক মই পুৰা তেল ভৰাই দিছোঁ। তাৰমানে মোৰ যি ইচ্ছা আৰু এচি লাগিলে এচি দিব লাগিব, মানে জোৰত যাব লাগিব, তুমি চব ফোন পেলাব লাগে কৰি দিলোঁ। তো গাইছ আমি ফাইনেলি আহি বৰমা পালোঁ। তো আমি এতিয়া হাৱে উঠিলোঁ, মানে কি আমি অলপ শ্বৰ্টকাট কৰি আহিলোঁ। তো এনেকৈ এতিয়া হাৱেদি যাব লাগিব। তো সেইভাগে নলবাৰী। তো গাইছ গাড়ীখন ই ৰখা লাগে গাড়ীখন। এই হেৰি খাম, হা কুঁহিয়াৰৰ ৰস পাব লাগিব তুমি। সেই কুঁহিয়াৰ ৰস খাবা? পইচা নাই কিন্তু মোৰ লগত 700 টকাই আছিল। মানে এটা কথা হ'ল, আমি ভাবিছিলোঁ পানী খাম, কিন্তু দেখছি না আমাক দেখা পাই দাদা এই কুঁহিয়াৰ ৰস চেপবিলাকে দেখি কৰবা কৰণ চেপচি দাদাই চেক্সি যিহেতু উপায় নাই আৰু খাবাই লাগিল। বলাতে দাদাই ভাবছি এনে কাল লৈ আহিছে যিহেতু কুঁহিয়াৰ ৰসে খাব, পইচা চইচা আছে কুঁহিয়াৰ ৰস খাবই। তুমি যে কুঁহিয়াৰৰ গিলাচটো ল'লা, মানে পইচা আছে না হাতত? পইচা মোৰ নাই। হে এই গাড়ীত তেল ল'লে অলপ বেছি যাম না। সঁচাই কি লেভেলত লৈছি বা খাব আৰু খাৱাততো শান্তি দিয়া ভাই লৈছ। আমি ৰাস্তাদি আহি থাকোঁতে মানে এটা মানে বেলেগ এটা বস্তু দেখা পালোঁ। আৰু বেলেগ বস্তু মানে মোৰ লগত আছে, তো দাদা আছে। তো এওঁ মানে কি হেৰি গৈছিল, নাগালেণ্ড গৈছিল। তো মানে কি লিফ্ট বিচাৰি আহি থাকে। উইদাউট মানি। উইদাউট মানি মানে কি 1 টকা পইচা খৰচা নকৰে, মানে কি লিফ্ট বিচাৰি তো আহি আছিল। তো আমাক ৰখাব ক'লে গাড়ীখন। তো আমি ৰখালোঁ। তো আপুনি অলপমান লিফ্ট দিওঁ, আমি যকলৈকে যাম আৰু তাকলৈকে যাব এখেতে। তো বাকী ভাল লাগিল এনেকৈ, মানে নিজকে ভাল লাগিছে আৰু হেল্প কৰিব পাৰে। বিহাৰৰ পৰা আহিছে আৰু নাগালেণ্ড গৈছিল। তোৰ হেৰিখন দেখে দা, দেখিছোঁ তো এখন লিফ্টৰ তো লিফ্ট প্লিজ লেখাই আছে। তো এখেতৰ ইউটিউব চেনেলো আছে। ইউটিউব চেনেল চিম্পল ট্ৰেভেল। আচ্ছা @simple_travel72 আচ্ছা। তো বাকী যি কি ধৰক, এতিয়া তাকালৈকে যাওঁ আমি। তেখেতক নামি দি আমি নিত্যানন্দ গৈছোঁ। তো গাইছ ফাইনেল আহি গ'লোঁ। দেখছি না গাইছ, এই ওপৰত পুৰা মানুহ দোকানবোৰত পুৰা সাজি ৰৈছে। তো এতিয়া ভিতৰলৈ সোমাই যাওঁ ফিতা কাটাই কথা। তো ফিতা কাটবা নেকি? হে বোলা দুই লগে কাটি বোলা তো গাইছ বলা এতিয়া এইবোৰ আছে। তো মানে কি ৰেডি হৈ আছে, জোকাল কৰি আছে। তো বৈ পুৰা ছাতি থাকিলে ৰেডি। তো ফিতা কাটব লাগে না কি? ফিতা কাটব লাগে নাকি? দে বঢ়িয়া। তো ফাইনেলি ফিটা চিটা কাটা হ'ল। কাটা হোৱাৰ পিছত মই মানে কি মোৰ নিজৰে দাদা, এইটো ধৰ্মেন্দ্ৰ দা। তো দাদা হেৰি এই দোকানখনত মানে কি পোৱা যায় আপোনাৰ মুখে দিব? প্ৰথমটো খেলাঘৰৰ যিমানখিনি সামগ্ৰী লাগে আপুনি খেলাঘৰৰ গোটেইখিনি পাব, প্লাছ লেডিজ জেণ্টছ সৰু ল'ৰা ছোৱালী গোটেই কাপোৰ পাব। আচ্ছা, চেণ্ডেল জোতা সকলোবোৰ পাব ইয়াতে। চব পাই? স্কুল বেগ প্লাছ ইণ্টাৰভিউ বেগ যিবিলাক লাগে গোটেইখিনি পাব। মোটামুটি সৰু শ্বপিং মলে ক'ব গ'লে চবখিনি মানে A to Z পাব, যিখিনি লাগতিয়াল বস্তু। তো বাকী মই দেখাই দিছোঁ কি পায় কি নাপায়। মানে কি দুৰ্গা পূজা আহি আছে আৰু আপোনাৰো নতুন দোকান, মানে যিখিনি মানে চবখিনি বস্তু পায়েই। মানে কি অফাৰ চফাৰ ব্যৱস্থা ৰাখিছে না? অফাৰ হ'ব, হৈ যাব অফাৰ হৈ যাব। মানে গাইছ আৰু এটা কথা, মানে যদি মোৰ ভিডিঅ' চাই আপোনালোকে আহে তো তাতে একদম অফাৰ ডিছকাউণ্ট কৰি দিব। তো তাৰে পৰাও মানে দুৰ্গা পূজাৰ কিবা অফাৰ দিব দে? হ'ব, নিশ্চয়। তো বাকী আহক, ইয়াতে এড্ৰেছটো কৈ দিয়ক। এড্ৰেছ ৰিয়াবাৰী ৰখিম চৌক, ৰিয়াবাৰী লখিমী চৌক, মা লক্ষ্মী এণ্টাৰপ্ৰাইজ। আচ্ছা, আৰু নিত্যানন্দ পৰা বেছি দূৰ নহয়, 4 কিলোমিটাৰ। আচ্ছা, তো আপোনালোকে 3 কিলোমিটাৰ জালাহৰ না? 3 কিলোমিটাৰ। তো দাদাই ডিটেইলছখিনি কৈ দিলাক। তো আপোনালোকে আহক, ভিজিট কৰক, যদি ভাল লাগে লৈ যাওক বস্তু লাগে। তো এইটো হৈছে দোকানখনৰ বাহিৰৰ পৰিৱেশটো। মানে এবাৰ ধুনীয়াকৈ সজাই থৈ দিছে, পূৰা মেখেলা চাদৰ, কুৰ্তা, ব্লাউজ, মানে লেডিছৰ আইটেম গোটেইখিনি আছে, পূৰা A to Z পাব ইয়াতে। অকল লেডিছৰে নহয়, ইয়াতে জেন্টছৰ আইটেমো পাব। বঢ়িয়া ধুনীয়া চাৰ্ট লংপেণ্ট আছে। অকল সেয়ে নহয়, ইয়াতে খেলৰ সামগ্ৰীখিনি গোটেইখিনি পাব। বল, বেট, গ্ল'ভছ আদি যিখিনি লাগে চব পাব ইয়াতে।
আৰু এবাগে পুৰা বঢ়িয়াকৈ জোতা চেণ্ডেল সজি থৈ দিছে পুৰা সৰু ল'ৰা ছোৱালীৰ পৰা একদম ডাঙৰ মানুহলৈকে যি লাগে পুৰা A to Z চব পাব তো মানে ভিতৰৰ পৰা বাহিৰত ওলাই আহিলোঁ ক'লে কি বঢ়িয়া বৰ্তা আৰু লোকেশ্যনটো চাওক গাইছ একদম বঢ়িয়া লোকেশ্যন এইটো চকৰ পৰাই বেছি নহয় 100 মিটাৰ দেখাই হ'ব চকৰ পৰাই তো এখানে দোকান তো দোকানখনৰ নাম মা লক্ষ্মী এণ্টাৰপ্ৰাইজ তোতে ফোন নম্বৰ দিয়াই আছে আপোনালোক যে লাগে কণ্টেক্ট কৰিব পাৰে তো কণ্টেক্ট কৰা আহিল হ'ল এখানে হৈছে ফাৰ্ষ্ট কাষ্টমাৰ কালি পৰা লাগি ভাগি কিবা কালি যে পাঁচ বছৰ লাগি দাদা এই হাফ পেণ্টটো ল'লোঁ এতিয়া ডিছকাউণ্ট আছে না স্পৰ্টছৰ মাজত 10% ডিছকাউণ্ট দিব স্পৰ্টৰ মাত 10% ডিছকাউণ্ট পাম ঠিক আছে বাৰু এতিয়া কি দাম এইটোৰ দাম হয় সেইটো হৈ দিয়কচোন এতিয়া দামটো কওক এইটো মানে কি আৰু অফাৰ দিছে আৰু এতিয়া হাফ পেণ্টটো কিনিছে এইটো আৰু অফাৰ দিছে আৰু এখানে হৈছে ছেকেণ্ড কাষ্টমাৰ মানে চেণ্ডেল লৈছে তো আপোনাৰ কেনে অনুভৱ কওক ভাই অনুভৱ মানে যিটো বস্তুৰ কাৰণে আমি পাঠশালা যাব লগা আছিল সেইটো বস্তু আমি ঘৰৰ ওচৰতে পাইছোঁ আৰু এই অঞ্চলৰ ৰাইজৰ বহুত সুবিধা হ'ব আমাৰ স্বত্বাধিকাৰী ধৰ্মেন্দ্ৰ দাসকো শুভকামনা জনাইছোঁ তেওঁ ভৱিষ্যতত দোকানখন আগুৱাই যাওক আৰু এই অঞ্চলৰ ৰাইজৰ সুবিধা হ'ব তো মই এতিয়া বঢ়িয়াকৈ দোকানখন দেখি দিওঁ ৰ'ব গাইজ দেখছি না কি মানুহ মানে আজি প্ৰথম দিনাই আৰু পূৰা মানুহ ভিৰ হৈ গৈছে তো গাইজ অংকুৰে কিবা এটা চাই আছে ৰ'ব দেখি আছোঁ মই বা কি চাই আছ কাপোৰ কাৰণে কাৰ কাৰণে তোমাৰতো এতিয়া চাব লগা বস্তু বহুত আছে চাৰ্ট আছে লং পেণ্ট আছে সৰু চলি বস্তু আছে খেলা বস্তু আছে সেইগিলা চাব তুমি এইগিলা চাই আছা মাৰ কাৰণে মাইৰে কাৰণে চাইছ দা চব কথাতে খালি দা ঠিকে আছে দা তেতিয়াহ'লে নহয় গম পাইছোঁ নাই তোমাৰতো এনে পইচা নাথাকে চ মই সেৱাকে গেছোঁ দা চ আমি ভাত চাত খালোঁ এনে তাতে ভাত চাত খাই এনে আমাক পুৰা ভাল হৈলাক দেখা কৰিব আপোনালোকক চাওকচোন কেনে এটা পৰিৱেশ চুইচ গেট আৰু নাজাৰটো চাওক বাছ তই ভাই কি হেৰি পানী চানী কোনে দেখলা ডঙৰ পানী এতিয়া পাথৰত কিমান দিন বৰষুণ দিয়া নাই অঁ বৰষুণ নিদিয়াৰ ফলত তাৰমানে কি ডঙত পানী দিব লগা হৈছে মানে পাথৰবিলাকত বুন চুন গাজি গৈছে না অঁ সেইকাৰণে মানে কি কেনেলত ডঙৰ পৰা যাব কেনেলত কেনেলৰ পৰা যাব পাথৰত তুমি এতিয়া তলকলৈ গেলোঁ ৰ'ব গাড়ী দেখছি না কি ধুনীয়া পৰিৱেশটো এই টাকা যাওঁ ৰ'ব টাকা গৈছে টাকা লৈ যাওঁ ৰ'ব যাবা নেকি বোলা যাম যাওঁ ৰ'ব গাড়ী দেখাব গাড়ী এতিয়া আমি ফাইনেলি যাবা আৰু ঘৰত মানে কি আন্ধাৰ হৈ আহিছে তো এনে থকাৰ কথা কৈছিল আমি নাথকো নাথাকবা কিন্তু আহি বহুত ভাল লাগছে আহি ভাল লাগছে যি ৰেছপন্স মানে গোটেইকেইটা চলিৰ বঢ়িয়া একদম মজা আৰু। মজা তো বাকী যি কি নহওক তো ভিডিঅ'টো বেছি লাম্বা নকৰিলে শেষ কৰিম আৰু যদি আপোনালোকৰ যদি কিবা কাপোৰ ল'ব লগা আছে তো দাদাটো আহিব ওচৰে পাজৰৰ মানুহখিনি দূৰৰ পৰা ধৰ নলবাৰীৰ পৰা যদি নাহে অঁ। কিন্তু যিখিনি ইয়াৰে ওচৰে পাজৰৰ মানুহ দাদাৰ দোকানত আহিব সঁচাকৈ আপোনাৰ বহুত ভাল ভাল কাপোৰ আছে আৰু চব মানে চবখিনি আছে, একদম চবখিনি আছে। চবখিনিতো আছে আৰু কম দামত দি আছে বস্তুখিনি তো সেইকাৰণে তো এতিয়া মানে ঘৰ যাওঁ তো বাকী যাওঁ নেকি আৰু যাওঁ আৰু কি আৰু কৰিম তো তো এতিয়া বাই বাই অঁ মোৰ চেনেল এটা আজি আছে চাবা আকৌ তোমাৰ চেনেল নামটো কৈ দিয়া মোৰ চেনেল এটা আছে মই এনে সৰুকৈ খুলিছোঁ আৰু MNOP ব্লগাৰ মানে কেছটো কি হৈছে মোৰ নামটো অলপ বেলেগকৈ দিছোঁ MNOP বগা তো গাইছ ফুল মিনিং তো গাইছ চাব তো এতিয়া বাই বাই নেক্সট লগ পাইছোঁ